নমস্কাৰ বড়ো অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ ৪৭তম কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ মুকলি সভাৰ সভাপতি ডাঙৰীয়া, বড়ো অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ উপসভাপতি সাধাৰণ সম্পাদক গোপাল হাজৰিকা ডাঙৰীয়াকে ধৰি বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া কৰ্মকৰ্তাসকল, মঞ্চত উপস্থিত ডাইৰেক্টৰ হৰ্টিকালচাৰ শ্ৰীৰংগ ভাৰতীয় বৰা ডাঙৰীয়া, মৌচুম হাজৰিকা ডাঙৰীয়া, হৰেন্দ্ৰনাথ তালুকদাৰ ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, প্ৰতিনিধিসকল, মই আপোনালোক আটাইকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই আহি পাওঁতে যথেষ্ট পলম হ'ল, যি কাৰণতে নহওক ভুলবশতঃ আজি এই তাৰিখটো সঠিকভাৱে লিপিবদ্ধ নকৰাত কিবা কাৰণত মই PSOৰ খবৰ নাপালোঁ, কিন্তু আপোনালোকৰ সন্থাৰ এগৰাকী সম্পাদক গোপাল হাজৰিকাই তেখেতে ফোন কৰাৰ পাছত মই এটা প্ৰগ্ৰেম কেঞ্চেল কৰি ততাতৈয়াকৈ আহিলোঁ। যে কি নহওক আপোনালোকক পাই মই আনন্দিত হৈছোঁ। আৰু ইতিমধ্যে সাধাৰণ সম্পাদকে এখন দাবী সম্পৰ্কিত স্মাৰক পত্ৰ আমাৰ হাতত অৰ্পণ কৰিছে আৰু দাবী দিছে। সেইখিনি মই ৰিপিট কৰিবলৈ বিচৰা নাই। মই জানো যে কনিষ্ঠ কৃষি বিষয়াসকলৰ বহুতখিনি সমস্যা আছে আৰু সেই সমস্যাবোৰ দূৰ কৰাটো অতি প্ৰয়োজনীয়। কিছুমান মডিফিকেশ্যনৰ কথা তেখেতসকলৰ দাবী দিয়াত সন্নিৱিষ্ট কৰিছে। এই বিষয়টো সম্পৰ্কত মই আমাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰীৰ লগত মই আলোচনা কৰিছোঁ, ডাইৰেক্টৰৰ লগতো মই আলোচনা কৰিছোঁ। মই নিশ্চয় আন্তৰিকতাৰে চেষ্টা কৰিম যাতে যিখিনি অত্যন্ত প্ৰয়োজনীয় কৰিবলগীয়া এই কামখিনি আপোনালোকৰ যিখিনি ডিউ সেইখিনি যাতে পোৱাৰ কাৰণে ব্যৱস্থাটো যাতে হয় বিভাগৰ। আপোনালোকে জানে যে যোৱা ৬টা বছৰে বিভাগটোলৈ পৰিৱৰ্তন আনিবৰ কাৰণে আৰু এই বিভাগৰ জৰিয়তে আমাৰ খেতিয়কসকল যাতে প্ৰকৃত যিসকল খেতিয়ক আছে সেইসকল যাতে উপকৃত হয়। আপোনালোক আটাইৰে প্ৰচেষ্টাত আমি অনুভৱ কৰিছোঁ যে কৃষি ক্ষেত্ৰখনলৈ পূৰ্বতকৈ যথেষ্টখিনি পৰিৱৰ্তন আহিছে, কিন্তু হ'লেও আমি কিছুমান কৃষি প্ৰধান ৰাজ্যৰ তুলনাত বহুতখিনি আমি পিছ পৰি আছোঁ, যিখিনি কথা আপোনালোকক সকলোৱে জানে। আৰু মেন পাৱাৰ আমাৰ শ্বৰ্টেজ আছে বিভিন্ন কাৰণত। এতিয়াও আমি যদিও প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, তথাপি নতুনকৈ নিযুক্তিৰ ক্ষেত্ৰত কিছু মাজতে থমকি ৰ'বলগীয়া হ'ল। আৰু কম্পেচনেট গ্ৰাউণ্ডত যিখিনি এপইণ্টমেণ্ট দিয়া হৈছিল ইতিমধ্যে হাজৰিকা ডাঙৰীয়াই তেখেতৰ বক্তব্যত কৈ গৈছে যে তেওঁলোকৰ যি প্ৰশিক্ষণৰ প্ৰয়োজন আছিল, প্ৰশিক্ষণ নোহোৱাকৈ তেওঁলোকে যিহেতু চাকৰি জইন কৰিছে, গতিকে তেওঁলোকৰো প্ৰশিক্ষণৰ প্ৰয়োজন আছে। আৰু এই বিষয়টো সম্পৰ্কে মই অৱগত। ইতিমধ্যে কৃষি সঞ্চালকালয়ে প্ৰত্যেক জিলাৰ পৰা নাম সংগ্ৰহ কৰিছে আৰু আমি তাৰ ওপৰত ভিত্তি কৰি নিশ্চয় ইন ফিউচাৰ আমি প্ৰশিক্ষণৰ ব্যৱস্থা আমি কৰিব পাৰিম। এতিয়া মূল কথা হৈছে যে আপোনালোক এগৰাকী বিষয়া, আমাৰ ৰাজ্যখন কৃষি প্ৰধান ৰাজ্য, ইয়াৰ গৰিষ্ঠ সংখ্যক ৰাইজেই কৃষক। এই কৃষি ক্ষেত্ৰখনলৈ আমি যদি পৰিৱৰ্তন আনিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও আমাৰ উপাৰ্জন দুগুণ কৰাৰ কথা আমি ভাবিব নোৱাৰোঁ, গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ আমি শক্তিশালী কৰাৰ কথা ভাবিব নোৱাৰোঁ। কেন্দ্ৰীয় চৰকাৰৰ বহুবোৰ আঁচনি ৰূপায়ণত আপোনালোকে আগভাগ ল'ব লাগে। RKVY হওক, DGRDI হওক, NFSMA হওক, NMOPA হওক, MOBCD, HMNE, বহুবোৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আছে, যিবোৰ আমি নিৰ্ধাৰিত সময়ৰ ভিতৰত
ৰূপায়ণ কৰাটো অত্যন্ত প্ৰয়োজন, কাৰণ কৃষিটো হৈছে ছায়েন্স। পূৰ্বতে আপোনালোকে জানে যে সময়মতে আমি দেখিছিলোঁ যে যিটো সময়ত যি বীজৰ যোগান ধৰিব লাগে সেইখিনি সময়মতে দিয়া নাযায়, লিংক কম্পনেণ্ট সময়মতে গৈ নাপায়। ইয়াৰ যিখিনি আপোনালোকে যিহেতু বিভাগীয় বিষয়া হিচাপে এইখিনি কথা আপোনালোকক মই ভাবোঁ যে ক'বলগীয়া নাই। সেইবিলাক অলপ ষ্ট্ৰীমলাইন কৰিবৰ কাৰণে আমি আন্তৰিকতাৰে আমি চেষ্টা কৰিছোঁ। আৰু ইয়াৰ উপৰিও ষ্টেট গভৰ্ণমেণ্টে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে আপোনালোকে দেখিছে যে ৰাজ্যখনৰ ৰাজহ গাঁওসমূহৰ একো একোটা আত্মসহায়ক গোটলৈ এখনকৈ ট্ৰেক্টৰ দিছে। ইয়াৰ উপৰিও STW, solar pump, electrical pump, diesel pump এইবিলাক পপুলাৰ কৰিবৰ কাৰণে বিচৰা হৈছে। বিশেষ বিশেষ ঠাইত মানুহে লয়, কিন্তু বহু ঠাইত দেখা যায় যে আগ্ৰহী নহয় ল'বৰ কাৰণে। আপোনালোকে জানে যে যিবিলাক ডাঙৰ ডাঙৰ জলসিঞ্চন বিভাগৰ দ্বাৰা যিবিলাক তেনেধৰণৰ প্ৰজেক্ট আছিল, ডাঙৰ প্ৰজেক্ট, সেইবিলাকতো প্ৰায়বিলাকে ডিফাণ্ড হৈ আছে। আৰু এতিয়া আমাৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ হৈছে জলবায়ু পৰিৱৰ্তন। জলবায়ু পৰিৱৰ্তনৰ এই সময়ছোৱাত আমি স্বাভাৱিকতে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কেতিয়াও কৰিব নোৱাৰোঁ। আমি ক্ষুদ্ৰ জলসিঞ্চনৰ জৰিয়তে কৃষকক আমি বেনিফিট দিবলৈ যত্ন কৰিব লাগিব। দেখা গৈছে যে চ'লাৰ পাম্প যথেষ্ট পপুলাৰ হৈছে, ইলেক্ট্ৰিকেল পাম্পতকৈ ডিজেল পাম্পো মানুহে প্ৰিফাৰ কৰে। ইয়াৰ উপৰিও ৰাজ্যখনৰ প্ৰতিটো সমষ্টিতে একোখনকৈ একো একোটা গোটক, একো একোটা এফপিচি 90% ছাবচিডিত একোখনকৈ কম্বাইন হাৰ্ভেষ্টাৰ দিয়াৰ ব্যৱস্থা আছে। যোৱা 15 তাৰিখে মাননীয় মুখ্যমন্ত্ৰীয়ে এই কাৰ্যৰ শুভাৰম্ভ কৰিছে আৰু কেইবাটাও নতুন নতুন আঁচনি গ্ৰহণ কৰা হৈছে। সেইদিনা মাননীয় মুখ্যমন্ত্ৰীয়ে মিলেট মিছনৰ শুভাৰম্ভণি কৰিছে। ইয়াৰ উপৰিও আমি ফ্লৰিকালচাৰ মিছন লৈছোঁ, ডাইৰেক্টৰ হৰ্টিকালচাৰ আছে। আমাৰ 135 কোটি টকা মানৰ ফুলৰ লেনদেন হয়। এতিয়া কথা হৈছে যে ফুল আমি সৰু বাৰীখনতেই কৰিব পাৰোঁ, মাটিও বেছি নালাগে, অথচ আমি নকৰোঁ। ফুলৰ কাৰণে আমি কলিকতাৰ বজাৰ, বিভিন্ন বজাৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। যিবিলাক পৰম্পৰাগতভাৱে অসমৰ মানুহে কৰিব জানে বা কৰে, এতিয়া ডাঙৰ ইণ্ডাষ্ট্ৰী সেইটো নহ'ব পাৰে, কাৰণ এটা সময়ত টেক্স এক্সেম্পশ্যন দিছিল। টেক্স এক্সেম্পশ্যন দিয়াৰ পিছতো বাহিৰৰ ইনভেষ্টৰ্ছ অহা পৰিলক্ষিত নহ'ল। আৰু আমাৰ চৰকাৰৰ দিনতো যোৱাবাৰ ইনভেষ্টৰ্ছ মিট পতা হৈছিল। তথাপি যিখিনি আশা কৰা গৈছিল সেইখিনি কিন্তু আমি বৰ্তমান সময়ত দেখা পোৱা নাই। গতিকে কৃষিখণ্ডই একমাত্ৰ খণ্ড যাৰ জৰিয়তে আমি GDP বঢ়াব পাৰিম, যাৰ জৰিয়তে আমাৰ ইকনমি আমি মজবুত কৰিব পাৰিম। ভাৰত চৰকাৰেও আপোনালোকে দেখিছে যে কোভিডৰ পিছত কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰতেই বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। এতিয়া বহুতখিনি কথা আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে, কাৰণ আজি খেতিয়কসকলে বিভাগৰ ওপৰত বেছি নিৰ্ভৰ কৰিব লাগে। আৰু বিভাগে আগতে ইমান ছাপোৰ্ট দিয়া নাছিল, আজিকালি যথেষ্ট দিছে। গতিকে আপোনালোকে, আমি অনুভৱ কৰোঁ যে আপোনালোকৰ ওপৰত বহুখিনি কথাই নিৰ্ভৰ কৰে। মই গাঁৱৰ ল'ৰা, মই সৰুতে দেখিছিলোঁ গ্ৰাম সেৱকসকল তেতিয়া গাঁৱে গাঁৱে যায় আৰু কৃষকে খুবেই গ্ৰাম সেৱকে কি কৰি আশাৰ বাট চাই থাকে। এতিয়া মেন পাৱাৰ কমি আছে, এটা বৃহৎ চাৰ্কুল, বৃহৎ এৰিয়া এগৰাকী গাঁও সেৱকে মানে কভাৰ কৰিব নোৱাৰে, এনেকুৱা সমস্যাবোৰ আছে। সেইখিনি আমি বুজি পাওঁ, সেইখিনি দূৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰীৰ লগতো মই বিশেষভাৱে আলোচনা কৰিম, গোটেইখিনি দূৰ কৰিব পৰা যায়। মই এইটো নকওঁ যে আপোনালোকে যিখিনি দাবী জনাইছে প্ৰতিটো দাবীয়েই আপোনালোকৰ যে আমি কাৰ্যকৰী কৰিব পাৰিম। যিখিনি প্ৰব্লেমৰ কথা কৈছোঁ, কিন্তু যিমানখিনি ন্যায় যুক্তিসংগত আৰু যিমানখিনি কৰাটো উচিত সেইখিনি কৰিবৰ কাৰণে মই ভালকৈ চেষ্টা কৰিম। মই বিশেষ আৰু নকওঁ, আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ আৰু মই অধিৱেশনৰ সফলতা কামনা কৰিছোঁ। এইটো 1 ডে প্ৰগ্ৰেমে নহয় জানো, প্ৰত্যেক মই ভাবোঁ যে এনেধৰণে গোট খোৱাটো অত্যন্ত প্ৰয়োজন। এনেধৰণে গোট খালে এটা কথা যে অকল বিষয়াসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাৰ লগতে সামগ্ৰিকভাৱে আমি কৃষি কেন্দ্ৰলৈ একোজন বিষয়া হিচাপে কেনেদৰে অৱদান আগবঢ়াব পাৰোঁ সেই কথাখিনি বিস্তৃতভাৱে আলোচনা কৰা খুবেই প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। কাৰণ আপোনালোক একোজন দায়বদ্ধ, একোজন বিষয়া নহয়, একোজন নাগৰিক। দেশৰ প্ৰধানমন্ত্ৰীয়ে
আমাৰ দেশখনক আগুৱাই নিবলৈ যিদৰে যত্ন কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ কামনা কৰি আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰিছে। তাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগিব, সকলোৱে কাম কৰিব লাগিব আৰু এগ্ৰিকালচাৰ ছেক্টৰটো এলাইড ছেক্টৰটোৰ ওপৰতো সমানেই আমাৰ চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। এতিয়া আমি জানো যে আমাক যিমান গাখীৰ লাগে, গাখীৰ আমাৰ ইয়াত উৎপাদন নহয়, কিন্তু গৰু আমি পুহিব আমি জানো। অসমৰ মানুহে পৰম্পৰাগতভাৱে গৰু, ম'হ, ছাগলী, হাঁহ, গৰু এইবিলাক পোহে। এগ্ৰিকালচাৰ ছেক্টৰটোতকৈ এনিমেল হাজবেণ্ডেৰীত আৰু বিশেষকৈ সুবিধা আছে। এতিয়া FDDBৰ লগত আমাৰ এখন MOU হৈছে, নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত। প্ৰথম অৱস্থাত 2000 crores ইনভেষ্টমেণ্টৰ কথা আছিল, 50% ষ্টেট গভৰ্ণমেণ্টৰ, 50% চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আৰু টেকনিকেল ছাপৰ্ট তেওঁলোকে দিব। ফিড মিল হ'ব, কাৰণ অসমত ফিড মিলৰ অভাৱ আমি বাৰুকৈ অনুভৱ কৰোঁ। ফিড মিলৰ কাৰণে আকৌ ইনগ্ৰেডিয়েণ্ট হ'ব, ইনগ্ৰেডিয়েণ্ট প্ৰস্তুত কৰিব লাগিব আমাৰ কৃষি বিভাগে। কাৰণ এতিয়া আমাৰ চৰকাৰে মেজ কাল্টিভেশ্যনৰ ওপৰত গুৰুত্ব দিছে, কাৰণ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে যিবিলাকে খেতি কৰিছে, মেজ কাল্টিভেশ্যন কৰিছে, খুবেই ভাল হৈছে, কষ্টও কম। কিন্তু মেজ যদি আমি বঢ়াব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি ইয়াত ডাঙৰ ফিড মিল আমি গঢ়ি তুলিব পাৰিম। বাহিৰৰ পৰা আমাৰ ফিড আনিব নালাগে, মাছ আমি বাহিৰৰ পৰা আনিব লাগে, কণী আমি বাহিৰৰ পৰা আনিব লাগে। আৰু ইয়াত অসমৰ মানুহে পৰম্পৰাগতভাৱে বিভিন্ন জাতি জনগোষ্ঠীয়ে গাহৰি পোহে। তো গাহৰি পুহিলেও সমস্যা আমাৰ কেতবোৰ আহিছে বৰ্তমান সময়ত, কাৰণ আফ্ৰিকান সোৱাইন ফিভাৰ ইয়াত প্ৰাদুৰ্ভাৱ হৈছে, যিটো 100 বছৰ আগতে আফ্ৰিকাৰ কেনিয়াত আৰম্ভ হৈছিল, যাৰ কোনো চিকিৎসাও নাই, ভেকচিন এতিয়ালৈকে ওলোৱা নাই, মৰ্টেলিটি 90%। এনেধৰণৰ অসুবিধাবোৰ আহিছে। আৰু মই জলবায়ু পৰিৱৰ্তনৰ কথাটো কৈ গৈছোঁ, আপোনালোকে চাওক, মই ভাবোঁ যে অসমৰ মানুহে বাৰুকৈ জলবায়ু পৰিৱৰ্তনৰ কাৰণে কি হৈছে চকুৰ আগত দেখিছে। ডিমা হাছাওৰ লেখীয়া ঠাইত পাহাৰীয়া জেগাত কেতিয়াবা বানপানী আহিব বুলি আমাৰ মনে নধৰিছিল, এইবাৰ বানপানীয়ে তছনছ কৰি গ'ল গোটেই জিলাখন, সাংঘাতিক ধৰণে লোকচানৰ সন্মুখীন হ'ল। ঠিক তেনেকৈ আমি প্ৰস্তুত নাছিলোঁ যে মাৰ্চতে বানপানী আহিব, মাৰ্চত বানপানী আহিল, জুলাইত আহিল, ধানৰ যেতিয়া গেৰ ৰৈছে তেতিয়া আকৌ বৰষুণ আহিল। কেনেকুৱা এটা অৱস্থা হৈছে। তাৰ মাজতে আকৌ ড্ৰট হ'ল, 5খন জিলাত ড্ৰট হ'ল, 32খন জিলাত বানপানীয়ে ফাৰ্ষ্ট ৱেভ ছেকেণ্ড ৱেভত তছনছ কৰি গ'ল। 2.5 লাখ ক্ৰপ হেক্টৰ ছাবমাৰ্জ হ'ল। আমি যদিও কমিউনিটি নাৰ্চাৰী কৰি জোৰা মাৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু বহু ঠাইত তো পানী নুশুকালে, বহুতে আকৌ খেতি কৰাৰ সুযোগ পোৱা নাপালে। তো ৰাবি খেতিৰ কাৰণে আমি যিমান পাৰোঁ ৰাবি প্লেন কৰি ছাপৰ্ট দিবলৈ আমি চেষ্টা কৰিছোঁ, সেইখিনি চাফিচিয়েণ্ট নহয়। গতিকে এতিয়া কেতিয়াবা আমি ভিয়েটনামলৈকো আমাৰ খেতিয়কসকলক লগ নিছোঁ। মই ভাবোঁ যে ভিয়েটনামলৈতো ঠিকে আছে, কিন্তু ভিয়েটনামলৈ কি, আজি দলগাঁৱত যিমান ভাল খেতি হয় মঙলদৈতে নহয়। য'ত বংগীয় মূলৰ লোক আছে মই দেখিছোঁ যে তেওঁলোক খুব পৰিশ্ৰমী, লেবৰিয়াছ। গতিকে পৰিশ্ৰম কৰিবলৈ তেওঁলোকক গাইডেন্সো সঠিকভাৱে দিব লাগিব। আমাৰ যোৱাকালি কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা কেন্দ্ৰৰ 99 বছৰ পূৰ্তি উপলক্ষে আমাক নিমন্ত্ৰণ জনাইছিল, মই তাত গৈছিলোঁ। তেওঁলোকে 100 বিধমান নতুন বীজ উদ্ভাৱন কৰিছে কৃষি বিশ্ববিদ্যালয়ে, কিন্তু সকলো বীজ খুব ভাল ধৰণে চলা নাই। আজি বাহাদুৰ চাহৱান, ৰঞ্জিত চাহৱান এইবিলাক হৈছে ফ্লাড টলাৰেণ্ট ভেৰাইটি। তো আমি কৈছোঁ যে শ্বৰ্ট ডিউৰেশ্যনৰ ভেৰাইটি আপোনালোকে উদ্ভাৱন কৰিবলৈ যত্ন কৰক। আমাৰ অসমত আমি অনুভৱ কৰোঁ যে ভাল কৃষি বিজ্ঞানী আছে, দিমাগ যদি ঠিকমতে লগায়, আপোনালোকে যদি ঠিকমতে কাম কৰে, বিজ্ঞানীসকলে যদি দিমাগ ঠিকমতে লগায়, আমি চৰকাৰত থকাসকলে যদি সকলোৱে চিনচিয়াৰলি কাম কৰোঁ, কৃষক, বিজ্ঞানী, চাকৰিয়াল সকলোৱে লগ লাগি আমি যদি ভালকৈ কাম কৰোঁ, আমি কৃষি ক্ষেত্ৰত আমি সাংঘাতিক পৰিৱৰ্তন আনিব পাৰিম। কাৰণ আমি যদি এটা ক্ৰপছেই কৰি থাকোঁ, আজি উজনি অসমত ক'ভিডৰ কাৰণে, নামনি অসমৰ বংগীয় মূলৰ মানুহ নিব নোৱাৰাৰ কাৰণে বহুত কথা উদং হ'ল। সমস্যা কেতবোৰ আছে। খেতি আমাৰ মনলৈ, খেতি বুলিলে প্ৰথমে ধানৰ কথাই মনলৈ আহে, কাৰণ অসমৰ 90% মানুহে চাউলেই খায়, মানে ধানেই মানে ৰুটি নাখায়, ব্ৰেড নাখায়, চাউলেই লয়। তো গতিকে এইটো কথাই মনলৈ আহে, কিন্তু যি উচিত মূল্য পাব লাগে, বজাৰৰ অভাৱ, বিক্ৰীৰ অভাৱ। কিন্তু যোৱাবাৰ মুখ্যমন্ত্ৰীৰ তৎপৰতাত আপোনালোকে জানে যে FCI মিনিমাম ছাপোৰ্ট প্ৰাইচত 1940 টকা দৰত কৃষকৰ পৰা প্ৰায় 6 লাখ মেট্ৰিক টন আছিল, 6 লাখ মেট্ৰিক টন ধান কৰা হৈছে। তো এইবাৰো আমি লক্ষ্য স্থিৰ কৰি লৈছোঁ আমি কিদৰে পূৰ্বতকৈ আমি বৃদ্ধি কৰিব পাৰোঁ। কিন্তু মই গম পাইছোঁ কালি কিতাপৰটো যে যিবিলাকে কম মাটিত খেতি কৰে তেওঁলোকৰ কিছু অসুবিধা হৈছে, অসুবিধা নোহোৱাকৈ থকা নাই। গতিকে তেওঁলোকেও উচিত মূল্যৰ পৰা যাতে বঞ্চিত নহয়। আৰু মিনিমাম ছাপৰ্ট প্ৰাইচ এবাৰ বৃদ্ধি পাইছে 2040 টকা।
গতিকে মানুহে ধান খেতি এতিয়া কৰিব, ধান খেতি কৰিব, নতুন বীজৰ উদ্ভাৱন কৰক। কালি কৃষি বিশ্ববিদ্যালয়ক আমি কৈছোঁ, কাৰণ 99 ইয়াৰ্ছ কমপ্লিট কৰাটো এইটো এটা ডাঙৰ কথা। তো ব্ৰিটিছে এটা সময়ত প্ৰতিষ্ঠা কৰিছিল তিতাবৰত, হয়তো তাত ধান বেছি আছিল। ঠিক তেনেকৈ কৰিমগঞ্জত এটা প্ৰতিষ্ঠা কৰিছে, সেইটো 113 বছৰ সম্পূৰ্ণ হৈছে। গেৰুৱাত এটা আছে, সেইটো কৃষি বিশ্ববিদ্যালয় নহয়। গতিকে আমি চাব লাগে যে বাণিজ্যিক খেতিৰ জৰিয়তে আমাৰ কৃষকক কেনেকৈ সকাহ দিব পাৰোঁ। আৰু মই দেখিছোঁ যে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল এতিয়া হৰ্টিকালচাৰ ছেক্টৰৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হৈছে, পৰম্পৰাগত খেতিৰ পৰিৱৰ্তে। এইটো এটা ভাল লক্ষ্য। হৰ্টিকালচাৰ এতিয়া ভিয়েটনামত যোৱাৰ পিছত অসমৰ কেইবাগৰাকীও খেতিয়কে ড্ৰেগন ফ্ৰুটছ কৰিবলৈ লৈছে। মই মোৰ সমষ্টিতে দেখিছোঁ, কমাৰগাঁৱৰ দাস হাজৰিকা বোলা ল'ৰা এজনে ভাল প্ৰডাকশ্যন কৰিছে, বিভিন্ন ঠাইত কৰিছে। গতিকে আমি এতিয়া যিবিলাক মিছন মোডত কৰিবলৈ লৈছোঁ, এটা মিলেট মিছনৰ কথা ক'লোঁ, ফ্লৰিকালচাৰ মিছন আৰু ফ'ডাৰ মিছনটো আমি লৈছোঁ। ইয়াৰ উপৰিও পাম অইলৰ কথাটো আপোনালোকে জানে, সেই দিশত আমি গুৰুত্ব দিছোঁ। গতিকে বাণিজ্যিক মূল্যৰ থকা খেতিৰ ওপৰত বিশেষভাৱে আমি কিদৰে নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পাৰোঁ, সেই চেষ্টা অকলে কোনেও কৰিব নোৱাৰে, আমি লগে ভাগে সকলোৱে কৰিব লাগিব, মাত্ৰ ইচ্ছা লাগে। গতিকে মই আশা কৰিম যে আপোনালোকে নিশ্চিতভাৱে অনাগত দিনত, হয় কিছুমান টেনশ্যন লৈ মানুহে ভালকৈ ছাৰ্ভিচ দিব নোৱাৰে, নিজৰ যেতিয়া সমস্যা থাকে সেইখিনি আমি বুজি পাওঁ। ভেটেনেৰীত এনেকুৱা আছিলে যে দেউতাকো ভিঅ, পুতেকো ভিঅ, কিন্তু আমি যোৱা সময়ছোৱাত 5টা বছৰত আমি তেওঁলোকৰ প্ৰমোশ্যনটো আমি সুনিশ্চিত কৰিছোঁ, যাতে টাইমলি প্ৰমোশ্যনটো হয়। ইয়াতো আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টতো আমি যথেষ্ট প্ৰমোশ্যনবিলাক আমি পাছ কৰিলোঁ। এইখিনি ক্ষেত্ৰতো যিখিনি কেৰুণ আছে, মই এইখিনি পৰীক্ষা নিৰীক্ষা কৰি ক্ষিপ্ৰতাৰে যাতে এই কামখিনি হয় তাৰ ওপৰত মই গুৰুত্ব দিম। বিশেষ নকওঁ, বহুতখিনি কথাই ক'লোঁ, নকওঁ বুলি ভাল লাগিল আপোনালোকক পাই পেলাই। আমি আশা ৰাখিছোঁ আপোনালোকে সেৱাৰ মনোভাৱেৰে আপোনালোকে নিশ্চয় কাম কৰিব, কাৰণ বৰ্তমান সময়ত সকলোৱে আমি দেখিছোঁ যে চাকৰিৰ জৰিয়তে কোনো চৰকাৰে নিবনুৱা সমস্যা স্থাপন কৰিব নোৱাৰে। তো কৃষি আৰু আনুষংগিক খণ্ডই হৈছে একমাত্ৰ বিকল্প। নহ'লে আমাৰ শিক্ষিত ল'ৰা ছোৱালীবোৰ হতাশাত ভুগিব, পৰিয়ালৰ নতুন সমস্যা আহিব। গতিকে বৰ্তমান সমাজ ব্যৱস্থাৰ লগত আমি কেনেকৈ নিজকে খাপ খুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে মই ভাবোঁ যে সকলোৰে লগতে একোগৰাকী আমাৰ দেশখনৰ নাগৰিক হিচাপে আপোনালোকেও অগ্ৰণী ভূমিকা ল'ব। এইখিনি আশা কৰি মই সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ সমূহ কৰ্মকৰ্তাক এই অধিৱেশনত আপোনালোকৰ সৈতে মুখামুখি হোৱাৰ সুযোগ দিয়াৰ কাৰণে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আশা ৰাখিছোঁ, আপোনালোকে জানে ব্যস্ততাবোৰ বাঢ়িছে, গতিকে আপোনালোকৰ সমস্যাখিনি সম্পৰ্কে সময়ে মানে সংশ্লিষ্ট বিষয়া বা মন্ত্ৰী হিচাপে মোৰ লগতো এনেধৰণে লগ পাই যদি আলাপ আলোচনা কৰি থাকে, মইতো কেতিয়াও কোনো গ'লে কাকো মই না নকওঁ। যিমানেই পাৰোঁ মোৰ ৰাতি 12 বাজক 1 বাজক অকণমান সময় হ'লেও কথাখিনি শুনিবলৈ আৰু যিখিনি সহায় কৰিব পাৰোঁ, ৰাইজে যিহেতু কাম কৰিবলগীয়া আমাক দিছে, মই আন্তৰিকতাৰ চেষ্টা কৰোঁ। গতিকে এইখিনি কথা ভৱিষ্যতে আপোনালোকৰ লগত আকৌ বহিম, ভালকৈ আলোচনা কৰিম। এইখিনি কথা আপোনালোক আটাইকে মই শুভেচ্ছা জনাইছোঁ। অধিৱেশনৰ সফলতা কামনা কৰি মোৰ বক্তব্য